নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ, মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা। 2025 বৰ্ষৰ পৰা কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। শিক্ষা বিভাগৰ ফালৰ পৰা ঘোষণা কৰিছে এই খবৰ। ঐচ্ছিক বিষয় হিচাপে নতুনকৈ সংযুক্ত কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স। নৱম দশম শ্ৰেণীৰ প্ৰেক্টিকেল পৰীক্ষাৰ নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব পৰীক্ষা কমিটি। জিলা পৰ্যায়ৰ পৰীক্ষা কমিটিয়ে এই দিশ নিৰীক্ষণ কৰিব আৰু মেট্ৰিক পৰীক্ষাত OMR চিটত থাকিব 4টাকৈ সেট। বস্তুনিষ্ঠ অৰ্থাৎ MCQ আৰু বৰ্ণনামূলক উভয়তে উত্তীৰ্ণ হ'বই লাগিব শিক্ষাৰ্থী। আৰু অংক আৰু বিজ্ঞানৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উভয় বিষয়তে নাথাকিব প্ৰত্যক্ষভাৱে পাঠ্যপুথিৰ প্ৰশ্ন। মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো, ৰাজ্যত নামিছে এতিয়া বাৰিষা। 96 ঘণ্টালৈ বতৰে ল'ব বিধি পথালি। আগন্তুক 4 দিনলৈ বাৰিষাৰ বৰষুণ আৰু ধুমুহা বজ্ৰপাত। ডিমা হাছাওত আৰু অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। 33খন জিলাতে হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু ডিমা হাছাওত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত 4 দিনলৈ অব্যাহত থাকিব বৰষুণ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, গোলাঘাট, পশ্চিম কাৰ্বি আংলঙতো 4 দিনলৈ থাকিব এই বৰষুণ। বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, লগতে কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো, অৰুণোদয় আঁচনিক লৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় নোপোৱা সকলো মহিলাই লাভ কৰিব ৰেচন কাৰ্ড। অৰুণোদয় নোপোৱাকৈ নাথাকিব কোনো পৰিয়াল আৰু ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যিসকলৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড লোৱাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু লাখপতি বাইদেউৰ বাবে ভাল খবৰ দিছে এইবাৰ ৰাজ্য চৰকাৰে। আগন্তুক 15 আগষ্টৰ পূৰ্বে লাখপতি বাইদেউৰ আঁচনিৰ ধন সোমাব একাউণ্টত আৰু বেংকত প্ৰথম পৰ্যায়ত সোমাব 10,000কৈ টকা। আৰু পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।